শুকুৰবাৰে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত উন্মোচিত হ'ল এটি কাৰ্বি কালজয়ী গীতৰ সংস্কৰণ ভিডিঅ'। পাহাৰীয়া জিলাখনৰ সুগায়িকা শ্ৰদ্ধেয় পখিলা লেকথেপীৰ বিখ্যাত ডাম্পো নে শীৰ্ষক গীতটি প্লাবিতা বৰদলৈ শইকীয়াই নিজৰ সুৰীয়া কণ্ঠৰে গাই ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। ভিডিঅ' সংস্কৰণটোৰ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে স্বয়ং পখিলা লেকথেপী। সাংবাদিক সঞ্জু বৰাই আগধৰা অনুষ্ঠানটোত উপস্থিত থাকে হিল পিপল কালচাৰেল ফৰামৰ চেয়াৰমেন লাইছন ইংলেং আৰু ছেক্ৰেটাৰী জেনেৰেল ধীৰাজ টিপুছাৰ লগতে গণ্য মান্য ব্যক্তিসকল। 1978 চনতে ৰচিত আৰু পৰিৱেশিত এই গীতটি পাহাৰীয়া জিলাখনৰ সকলো শ্ৰেণীৰ শ্ৰোতাৰ মাজত সৰ্বকালৰ এক জনপ্ৰিয় গীত হিচাপে বিবেচিত হৈ আহিছে। গতিকে গীতটি পুনৰ কণ্ঠশিল্পী প্লাবিতা বৰদলৈ শইকীয়াৰ কণ্ঠত প্ৰাণ পাই উঠাত জ্যেষ্ঠ কণ্ঠশিল্পী পখিলা লেকথেপীয়ে ভূয়সী প্ৰশংসা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ অফ দ্য হিলছ।